everyone, মই ৰিচা চৌধুৰী আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেলটোত স্বাগতম জনাইছো। তো আজি প্ৰথমবাৰৰ বাবে মই এটা ভ্লগ বনাবলৈ ষ্টাৰ্ট কৰিছো। মোৰ ইউটিউব চেনেলটোত গোটেইবোৰ ভিডিঅ' ডান্সৰে আছে। মোৰ ডান্সৰ এণ্ড এটা গান গাইছিলো মা আৰু মই, সেইটো আছে আৰু বাকি গোটেইবোৰ ডান্সৰ। তো আজি ভাবিলো এটা ভ্লগ বনাও। আজি ঘৰতে আছো, কলেজলৈ যোৱা নাই। মা গৈছে স্কুলত, মায়ে ক'লে যে তুমি যিহেতুকে ঘৰতে আছা, আজি দুপৰীয়াৰ খোৱাটো তুমি বনাবা। তো মই ভাবিলো এটা ভ্লগকে বনাই দিওঁ, নাজানো কেনেকুৱা হয়, মই চেষ্টা কৰিম এণ্ড আশা কৰোঁ আপোনালোক সকলোৱে এই ভ্লগটো চাই ভাল পাব। বাৰু যি কি নহওক, আজি মই এটা ৰেচিপি বনাম মাছৰ, নৰ্মেল সকলোৱে বনায়। তো মই ভাবিলো মাছৰ এই ৰেচিপিটো বনাম, এনেকৈ এটা ভিডিঅ' বনাই দিওঁ। আশা কৰোঁ সকলোৱে ভাল পাব চাই। তেনেহ'লে বলক আমি আমাৰ আজি এই ভ্লগটো আৰম্ভ কৰোঁ। মই পাকঘৰলৈ আহিলোঁ আৰু সকলোবোৰ যোগাৰ কৰিলোঁ। আহক দেখাইছোঁ আপোনালোকক। এয়া মই আলু বিলাহী কাটি লৈছোঁ। তাৰপিছত এয়া পিঁয়াজ, আদা নহৰু আৰু জলকীয়া 3টা দিছোঁ। আৰু এয়া মাছখিনি ভজাই আছে। এতিয়া মই বনাম। ইয়াতে মই তেল দি দিছোঁ, অকণমান পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণ দিলে ভাল লাগে খাই, সেইকাৰণে মই অকণমান পাঁচফোৰণ দিছোঁ। এতিয়া জলকীয়া 3টা দি দিছোঁ। পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অকণমান ভজা যাব দিছোঁ। লগতে আদা নহৰুৰ পেষ্টটো দি দিছোঁ। সেইখিনি অকণমান ভজা যাব দিছোঁ। ইয়াতে মই আলু বিলাহীখিনি দি দিম। বিলাহীখিনি দি লৈছোঁ ইয়াতে। এতিয়া এইখিনি লাৰি পেলাই এনেকৈ থৈছোঁ। মই ইয়াতে নিমখ হালধি দি দিলোঁ আৰু আলুখিনিও ধুনীয়াকৈ ভজা গৈছে আৰু নিমখ হালধি দি দিছোঁ ইয়াত। এতিয়া অলপ পিছত মই ইয়াতে পানী দি দিম। মই ভাত খাই মেলি আহিলোঁ। খাবলৈ বেয়া হোৱা নাই, তথাপিও ইমান এক্সপাৰ্ট নহয় বাৰু যি কি নহওক, মোৰ এইটো ফাৰ্ষ্ট ভিডিঅ' আছিল। ভিডিঅ'টোত হয়তো বহুত ভুল হৈছে, যিহেতুকে প্ৰথম বনাইছোঁ। সকলোৱে ক্ষমা কৰি দিয়ে যেন সেই ভুলবোৰ মোৰ। আৰু মোৰ চেনেলটো সকলোৱে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ আহিছোঁ, বাই বাই।